আপোনালোকে যিহেতু বেমাৰটো দেখিলে জবাজোপাত বগা বগা পৰি গৈছে, এইটো মিলিবাক্সৰ এটেক বুলি কয় আৰু এইটো বহুত কমন বেমাৰ হিচাপে দেখিবলৈ পোৱা যায় জবা ফুলত। সেইকাৰণে মই এতিয়া নিম অইল, যিটো নিম অইলৰ ব্যৱহাৰ কৰিবলৈ লৈছোঁ। এইটো মই অনলাইনত আনিছোঁ আৰু ইয়াৰ দামটো মিলাই পিনাই 230 টকামান পৰিছে। নিম অইল আৰু চিউইড মিক্স দুটা আনিছিলোঁ। এইটো MRP-টো 399 আছে, যদিও মই দুটাই প্ৰায় 240 টকা 50 টকাত পাই গৈছোঁ। এইটো মেনুফেকচাৰিং ডেটটো ৰিচেণ্ট আছে, এইটো 03/2025 আছে আৰু এক্সপায়াৰী বহুত দিন আছে, 27লৈকে আছে। গতিকে এইটো মই এতিয়া ব্যৱহাৰ কৰিম। ইয়াক 1 লিটাৰ পানীত 5ৰ পৰা 2 ml ভিতৰত ল'বলৈ কৈছে। গতিকে মই ইয়াত এবাৰ দিছোঁ, ইয়াত 5 ml মান আছে আৰু এচামুচ মই দি দিম ইয়াত, আৰু দি দিছোঁ ইয়াত। ইয়াৰ পাছত মই মুখনিখন লগাই ভালদৰে ইয়াত পাম্প কৰি দিব লাগিব। মুখনিখন ভালদৰে লগোৱা হৈ গ'ল আৰু ইয়াত মই পাম্প কৰি দিম।